Hello guys, কেনে খবৰ আপোনালোকৰ? মইতো বহুত ভাল, আপোনালোকৰ ভালেই চাগে মই আশা কৰিছোঁ। আৰু আমি এতিয়া আহি আছোঁ নামঘৰত আহি আছোঁ। নামঘৰত গৈ অলপমান দেখুৱাম আপোনালোকক, চাই থাকিব। নামঘৰত অহাটো এনেই গ'লে নামঘৰৰ পৰা গুচি যাব লাগিব ঘৰত। এতিয়া আলহী আহি গ'ল মোৰ, আলহী আহি গ'লে মাইনাবহঁত আহিছে। মাইনাবহঁত আহিলে, গতিকে মই এতিয়া যাব লাগিব ঘৰলৈ। ঠিক আছে, চলো। আমি এতিয়া মা আহিছে, নামঘৰত আহিছিলোঁ এইফালে, নামঘৰৰ পৰা মই এতিয়া গুচি আহিবলগীয়া হৈছে। ঠিক আছে, ঘৰত গৈ আছোঁ। আমি এতিয়া ঘৰ আহি পালোহি দেই। ঘৰ আহি পালোঁ, এজনী মা আৰু আমাৰ মাইনাবৌ বহি আছে। মাইনাবৌক এতিয়া ঠাণ্ডা এগিলাচ দিছোঁ। ঠাণ্ডা খোৱাৰ পিছত তাৰপিছতে তেতিয়া আকৌ চাহ দিম। প্ৰথমতে ঠাণ্ডা, তাৰপিছত আকৌ গৰম। চাই থাকক তেতিয়ালৈকে। আমাৰ বেটাক দোকানলৈ পঠাইছিলোঁ কিবা কিবি আনিবলৈ, আৰু কি আনিছে চাওকচোন। এয়া দেখিছে, পুৰা ঠাণ্ডা পঠাই আনিছে মেৰিগ'ল্ডৰ আলহীৰ কাৰণে, দেখিলে। আলহীক চাহ খাবলৈ দিছোঁ এতিয়া। আৰু এয়া চব মেৰিগ'ল্ড বিস্কিট লৈ আনিছে, চব মেৰিগ'ল্ড গোটেইবিলাক। কিয়া আমাৰ মানে কি হ'ল জানে, আলহী যে আহিছিলে, আলহী গুচি গ'লগৈ। আলহী যোৱাৰ পিছত এতিয়া দেখুৱাব থাকি গ'ল আলহী কেনেকৈ গ'ল। মানে আলহীয়ে কি কৰে জানে, লাজ পায়। সেই আগতে বনাইছিলোঁ ভিডিঅ', লাজ পায় আমাৰ। এতিয়া মানে একদম অৱস্থা বেয়া হৈ আছে, আলহী দুলহী গ'ল যিহেতুকে। আৰু আমাৰ ৰুক্মিণীয়ে কি বনাই আছে জানে, আলহী যোৱাৰ পিছত আলহীক নোখোৱালে। এয়া টিকলিয়ে কি বনাই আছে একদম। আৰু আজি আমাৰ ব্লগটো ইমানতে সামৰিছোঁ আৰু ন। আৰু ভিডিঅ'টা দেখুৱাই আছোঁ, চাবলৈ নাপাহৰিব। এতিয়া চাওক, ফাইটিং মানে কাৰাটেক চাই লওকচোন বাৰু কেনেকুৱা হয়। স্কুলত দেউতাক থ'বলৈ আহিছিলোঁ, আৰু স্কুলত গাড়ী অহাৰ আগত আৰু সিহঁতে কি কৰি আছে চাওকচোন। মানে মোৰ লাজ সন্মান কেনেকৈ খেদি দিব আৰু ল'ৰাটোৱে। গোটেই মানুহবিলাকে সিহঁতক চাই আছে, গাড়ী অহাৰ আগে আগে মানে এইবিলাক কৰি আছে চাওক। Stop for the karate.